কৃষ্ণ শংকৰ গুৰু নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলো ভালেই আছে মোৰ এই অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম হৈছে মোৰ ঘৰৰ বিশ্বনাথ নামঘৰৰ পৰিৱেশ আমাৰ ঘৰত নামঘৰ প্ৰতিষ্ঠা আছিলে দেউতাই সৰুকৈ সপোন এটা আছিল যে নামঘৰ ভাগ পতাৰ গতিকে আজি সেই আশাও পূৰণ হ'ল আমাৰ বুলি ক'লে ভুল হ'ব পৰিয়ালৰ সকলোৰে ক্ষুদ্ৰ ক্ষুদ্ৰ অৰিহণা আছে দেউতাই মাথো মূৰ পাতিহি আগবাঢ়ি আহিছে আৰু এয়া দেখিছে আমাৰ আটা আহি পেলাই উপস্থিত হ'ল লগে লগে তেওঁ পদূলিতে সকলোৱে চৰণ লৈ ভিতৰলৈ আমন্ত্ৰণ কৰি আনিছে গছি বন্তিৰে আৰু ফাঁকি নামেৰে শুনকচোন ভিডিঅ'টোতে সম্পূৰ্ণকৈ কৃষ্ণ কৃষ্ণ আৰু মই ক্লিপবিলাক কাটি কাটি অলপ দেখাইছোঁ আৰু কৃষ্ণ হৰি ৰাম হৰি মায়া এই মায়াৰ সাগৰখনৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে একমাত্ৰ কৃষ্ণ ভক্তি কৃষ্ণ নাম কৃষ্ণ শৰণাগত হওক বেছি বহলাই নকওঁ যিহেতু সময়টো দুটালৈকে ৰখাম তাৰপিছত কৈছে লগে লগে পৰ্জিল বিলোৱা হ'ল পঞ্চামৃত দি আছে আৰু মই ভিডিঅ'বিলাক সম্পূৰ্ণকৈ অলপ অলপ দেখাই দিছোঁ আৰু সম্পূৰ্ণ হ'লে দীঘলীয়া হৈ যাব যে এই আমাৰ বাই ভনী কেইজনী দেই আৰু ডাঙৰ এজনী মাজু বা তাৰপিছতে খুৰীহঁতে ভিন্দু জামুগুৰিহঁতৰ তাৰপিছত এয়া ভণ্টি চবেই চাদৰ মেখেলা পিন্ধিছে কণ মানিখিনি ইমান ভাল লাগিছে সিহঁতক দেখি আৰু এইটো পাৰ্ট 1হে হ'ব আৰু ভিডিঅ' আছে মই কোনেও বাধা দিব নোৱাৰিব কাৰণ শ্ৰদ্ধা আৰু ভক্তিৰে ভিডিঅ'বোৰ অলপ ইফাল সিফাল হৈছে দেই ভাত খাবলৈ বহি ল'লে সকলোৱে ভিডিঅ'টো নেক্সট পাৰ্টত দি আছোঁ থেংক ইউ ফৰ ৱাচিং